বীৰবাহু বীৰে ৰথত উঠি যুদ্ধলৈ মাৰ ধৰ কৰি শব্দেৰে নানা অস্ত্ৰ লৈ খেদি গ'ল। সকলোৰে লগতে দুৰ্জয় ভস্মাক্ষয়ো যাত্ৰা কৰিলে। ছালেৰে ঢকা ৰথখন সভাৰ মাজত ৰলহি। সি যাৰ মুখকে দেখে সিয়েই ভস্ম হয়। সেইকাৰণে মহাবীৰে যুদ্ধলৈ যাত্ৰা কৰিছে। তেওঁক সন্মুখ সমৰত কোনেও জিনিব নোৱাৰে। তেওঁৰ লগত শ শ বীৰ আহিছে। হস্তীৰ ওপৰত সুন্দৰ শৰীৰৰ বীৰবাহু আহিছে। বীৰবাহুৱে মনে মনে অনুক্ষণে চিন্তা কৰিব ধৰিলে, কেনেকৈ ৰামৰ দৰ্শন পাওঁ। বান্দৰবিলাকৰ আগত প্ৰথমে দেখা দিয়াৰ লগে লগে মাৰ ধৰ শব্দ কৰি বান্দৰ সেনাবিলাকে খেদি আহিলে। তেওঁলোকে ভস্মলোচনক মাতিলে। ৰাৱণৰ পুত্ৰই যুদ্ধ কৰিবলৈ আজ্ঞা কৰিলে। বীৰবাহুৰ আজ্ঞা পাই ৰামৰ সন্মুখলৈ গ'ল। ভস্মলোচনৰ ৰথ চৰ্মই ঢকা, চকু ছালেৰে ঢকা। ভস্মাক্ষ মহাবলী ৰামৰ আগলৈ আহিল। তাত শ্ৰীৰাম, সুগ্ৰীৱ আৰু বিভীষণে বান্ধ খুলিবলৈ গ'ল। কিন্তু বিভীষণে হাতজোৰ কৰি শ্ৰীৰামক ক'লে, হে নাৰায়ণ, তুমি ৰক্ষা কৰা, ডাঙৰ প্ৰমাদ ঘটিছে। চোৱাচোন, ভস্মাক্ষ আহি উপনীত হৈছে। সি যাকে চাব তাকেই ভস্ম কৰিব। ই 1000 বছৰ ব্ৰহ্মাক কঠোৰ তপস্যা কৰিছিল। তপত তুষ্ট হৈ ব্ৰহ্মাই বৰ দিবলৈ আহিলে। ৰাক্ষসে ব্ৰহ্মাৰ পৰা অমৰ বৰ বিচাৰিলে। ব্ৰহ্মাই ক'লে, হে নিশাচৰ, তই অন্য বৰ বিচাৰ। তই অমৰ হলে সৃষ্টি নাশ হ'ব। তেতিয়া নিশাচৰে ক'লে, হে প্ৰভু, তেতিয়াহ'লে তুমি মোক ইয়াকে দিয়া, মই যাৰে মুখ দেখিম সিয়ে ভস্ম হ'ব। ব্ৰহ্মাই তাক বিচৰা মতেই বৰ দিলে আৰু ক'লে, মাত্ৰ তই ঘৰত গৈ চকুত ঢাকনি দি থাকিবি। বৰ লাভ কৰি ৰাক্ষস বৰ আনন্দিত হ'ল। কিন্তু সি লাভ কৰা বৰটো সঁচানে মিছা প্ৰমাণ চাবলৈ তাৰ লগৰীয়া যিকেইজন আছিল সিহঁতৰ মুখ চোৱাৰ লগে লগে ভস্ম হ'ল। তেনে পাপিষ্ঠই ৰণলৈ আগুৱান হ'ল। গতিকে হে প্ৰভু, ইয়াৰ লগত যুদ্ধ কৰিবলৈ সাৱধান হবা। বিভীষণৰ কথাত আচৰিত হৈ ৰামে ক'লে, হে মিত্ৰ, ৰণত ভংগ নিদিওঁ, অৱশ্যেই যুঁজিম। ময়েই ভস্ম হওঁ নে সিয়েই ভস্ম হয় তাকেই হ'ব। বিভীষণে ক'লে, হে প্ৰভু, তুমি ভয় নকৰিবা। ইয়াক মাৰিবলৈ এটা উপায় আছে। মই কওঁ তুমি শুনা, নাৰায়ণ। ইয়াৰ সন্মুখত এখন দাপোন ধৰিবা। যেতিয়া মুখ চাবলৈ আহিব তেতিয়া দাপোনত নিজৰ মুখখনকে দেখিবলৈ পাব। নিজৰ মুখ নিজে দাপোনত দেখি নিজেই ভস্ম হ'ব। ভয় নকৰিবা। এনে উপদেশ দিয়াত ৰামে বিভীষণক মিত্ৰ মিত্ৰ বুলি কৈ আলিংগন কৰিলে। শ্ৰীৰামে ক'লে, হে সৈন্যবিলাক, তোমালোকে যেতিয়ালৈকে ৰাক্ষস বিনাশ নহয় তেতিয়ালৈকে এই ফালৰ পৰা আঁতৰি থাকিবা। সেই বুলি কৈ শ্ৰীৰামে দৰ্পণ অস্ত্ৰ ধনুত জুৰিলে। ৰামৰ বাণ গৈ সন্মুখৰ ৰলগৈ। ৰামৰ লগত যিমান বান্দৰ সৈন্য আছিল সকলোৰে মুখ দৰ্শন হ'ল। সেই সময়তেই সেই দুষ্ট সংগ্ৰামত প্ৰৱেশ কৰিলে। ৰামৰ আগত সি 2 চকুৰ আৱৰণ খুলিলে। ভস্মাক্ষই কাৰো মুখ নেদেখিলে, দেখিলে কেৱল দাপোনহে। মুখ নেদেখি নিশাচৰৰ খং উঠিল। শ্ৰীৰামক মাতি ক'লে, তুমি যদি প্ৰাণৰ কাৰণে ইমান কাতৰ ঘৰলৈ পলাই যোৱা। ৰামে ক'লে, ৰাক্ষস, তোৰ মৰণ মাতিলি, এতিয়াই তোক যমৰ ঘৰলৈ পঠাম। ৰামৰ কথা শুনি খঙত নিশাচৰে ৰামৰ ওচৰলৈ ৰথ চলাই দিলে। ৰামক চাবলৈ বীৰে চকু মেলিলে। ৰাক্ষসৰ সন্মুখত ৰামে দাপোন দাঙি ধৰিলে। দৰ্পণত নিজৰ মুখ দেখি নিজেই ভস্ম হ'ল। ভস্মাক্ষ ৰণত ভস্ম যোৱা দেখি ৰাক্ষসবিলাক পলাবলৈ ধৰিলে। তাকে দেখি বান্দৰৰ আনন্দ হ'ল।